এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আহিছোঁ আকৌ পথাৰলৈ, মাহঁতক চাহ দিবলৈ আহিছোঁ। ইমান ৰ'দ দিছে নহয় আজি, আৰু মাহঁতে ইমান ৰ'দত ৰুই আছে, তাকে দেখি ময়ো আহিলোঁ চাহ লৈ পিনি। আৰু দুগৰাকী বায়ো লগাইছে আজি শেষ নহ'বই চাগে, যি দেখিছোঁ যিটো ৰ'দ। বৰষুণ দিলেই ভাল আৰু দেই, ৰ'দ দিলে যে বহুতেই বেয়া। তালৈ যাম নেকি? আৰু এটা কি কথা জানে, ওচৰ চুবুৰীয়া যাৰ হাঁহ কুকুৰা আছে, মানুহখিনিয়ে হাঁহ কুকুৰা গৰু সেইবিলাক নাবান্ধে আৰু গোটেই ৰোৱা আহি বেয়া কৰি দিয়েহি। পথাৰৰ পানীখিনি একদম উতলা গৰম পানীৰ নিচিনা হৈ আছে, যিহে গৰম, ভৰিত নমাবই নোৱাৰি। সৰু থাকোঁতে মাৰ লগত আহি আগতে পূৰা ৰুইছিলোঁ, কঠীয়া তুলিছিলোঁ, ৰুইছিলোঁ, তেতিয়া বহুত ভাল লাগে। আৰু আজিকালি আকৌ সময়ে নহয় পথাৰলৈ আহিবলৈ। আৰু আগৰ দিন আৰু আজিৰ দিনৰ বহুত পাৰ্থক্য হৈ পৰিলে। অৱশেষত মাহঁতৰ ওচৰ পাই গ'লোহি চাহ লৈ, আৰু এতিয়া আমি সকলোৱে চাহ খাই লওঁ। মোৰ ঘৰত চাহ নাই খোৱা, চাহ এই পথাৰতে খাবলৈও মই লৈ আহিছোঁ। এতিয়া আমি বহি সকলোৱে চাহ খাই লওঁ। আৰু এয়া দেখিছেনে, চাহ খাবলৈ মাতি আছোঁ, অহাই নাই, ৰুইয়ে আছে। মই ঘৰতে ধুনীয়াকৈ পিঠা বনাই আনিছিলোঁ চাহ খাবলৈ, কিন্তু বিস্কুটবোৰ খাই থাকিম, আৰু পিঠা এটা দুটা বনাই আনিলে খায়ো ভাল লাগে চাহৰ লগত। সকলোৱে বহি লৈ ধুনীয়াকৈ একাপ চাহ খাই ল'লোঁ, আৰু মই ভাবিলোঁ এপাক ময়ো ৰুই দিওঁচোন, কেনেকুৱা লাগে চাওঁ। বহুত দিনৰ মই ৰুই পিনি মোৰ দেখি ৰ'বই পৰা নাই, ময়ো সেইকাৰণে অলপ ৰুইয়ে দিলোঁ সিহঁতৰ লগতে। ময়ো ৰুবলৈ আহিব পাৰিলোঁ হয়, কিন্তু মাও যে লগত আহিছে ৰুবলৈ, সেইকাৰণে মই নাহিলোঁ। কাৰণ মই ঘৰত ভাতো বনাব লাগিব মাহঁতৰ কাৰণে। মই ঘৰত সেই ভাত চাহ সেইবোৰ যোগাৰ কৰি আছোঁ, মাহঁতে পথাৰত ৰোৱা কাম কৰি আছে। নহ'লেতো ময়ে আহিলোহেঁতেন ৰুবৰ কাৰণে। এইটো চব দাঙি লৈয়ে আহিছোঁ, কঠীয়া শেষ হৈ গ'ল আৰু এইডোখৰত শেষ হ'লে ৰাস্তা কাষৰ ৰুবলৈ যাব। আৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানেই। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। সকলোৱে কমেণ্ট কৰিবচোন মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে, তেতিয়াহে মই গম পাম। আৰু আজিলৈ বাই বাই, শুভৰাত্ৰি।